সুপ্ৰভাত বন্ধুসকল, এয়া আছিল জন্মাষ্টমীৰ দিনাৰে লাড়ু। ফ্ৰিজটো খুলি দেখি বৰ ভাল লাগি গ'ল, চ' আপোনালোককো দেখুৱালোঁ। আৰু আজি মই গৈ আছোঁ এইমছ গুৱাহাটী। আপোনালোকে আকৌ নাভাবিব মই ডক্তৰক দেখুৱাব অহা নাই বা মই ইয়াৰে কৰ্মচাৰীও নহয়। মই স্বাস্থ্য বিভাগৰ কোনো কৰ্মচাৰী নহয়, কিন্তু মই এটা বেলেগ কামতহে আহিছিলোঁ আচলতে ইয়ালৈ। খুব ধুনীয়া এটা পৰিৱেশ। এইখন হ'ল এইমছৰ গেট। আপোনালোকে যদি আহিছেতো দেখিছেই, আৰু যিসকল অহা নাই মই দেখুৱাই দিলোঁ। আৰু এয়া হ'ল গেট, আৰু এয়া হ'ল ইয়াৰ ভিতৰ চৰা। যিহেতু আমাক ৰুমৰ ভিতৰত বা মানে আপোনাৰ বিল্ডিংটোৰ ভিতৰত ফটো বা ভিডিঅ' এলাও নাই, গতিকে আমি বাহিৰৰে অলপমান ভিডিঅ' ল'লোঁ। ইমান ভাল লাগিল পৰিৱেশটো। ইফালে কিনকিনীয়া বৰষুণ, আনফালে আৰু চাৰিওফালে সেউজীয়া। এনেকুৱা ভিডিঅ'টো মই ৰাখি থৈয়ে দিওঁ, আপোনালোকে জানেই। আৰু এনেকৈ আমাৰ যিখিনি আমি কামত আহিছিলোঁ, কামখিনি আমাৰ শেষ হ'ল। আৰু কামখিনি শেষ কৰি মই আৰু মোৰ লগৰজনীয়ে আমি অকণমান খোজকাঢ়ি বোলো আগত গৈ একাপ কফি খাই লওঁ। আৰু সেইকাৰণে আমি আহি আছোঁ খোজকাঢ়ি। এয়া অলপ পানী জমা হৈছিল, আৰু দুজনীয়ে গ'লোঁ অলপ শৈশৱলৈ উভতি। দুইজনী এনেকৈ ছাতি লৈ আহি আছোঁ, আৰু মোৰ লগৰজনীয়ে ক'লে যে ব'লা আমি অকণমান ফটো চটো উঠোঁ, ইমান ধুনীয়া লাগিছে মানে পৰিৱেশটো। তেতিয়া তাইৰ কথাখিনি ৰাখি দিলোঁ, আৰু আমি গ'লোঁ অকণমান ফটো উঠিব। মানে মই হ'লোঁ ফটোগ্ৰাফাৰ, তাই অকণমান ভিডিঅ' বনালে। ভিডিঅ' বনাই ফটো অলপ উঠিলে, উঠি কিনে আৰু আমি গ'লোঁ কফি একাপ খালোঁ। খাই আমাৰ আজিৰ কামখিনি শেষ কৰি আমি উভতিলোঁ তাৰ পৰা। আৰু তাৰ পৰা আহি ৰাইজ মই ঘৰত আহি যিটো দেখিলোঁ, সেই চাৰিওফালে আমাৰ বান্দৰে একদম মানে ঘেৰি ধৰিছে। ঘৰৰ ভিতৰতো বোলে সোমাইছিল বুলি মায়ে ক'লে। আৰু ইমান উৎপাত ৰাইজ, আপোনালোকৰ ঘৰতো আছে নেকি জনাবচোন। এনেকুৱা আহে নেকি বান্দৰ আপোনালোকৰ এৰিয়াত? আমাৰ ইয়াতে পিছে বহুত বেছি উৎপাত বান্দৰৰ। ঘৰৰ ভিতৰত সোমাই যায়, বস্তু চস্তু লৈ গুচি যায়। আৰু মানুহৰ ঘৰত টিঙৰ ওপৰত উঠি কিনে জঁপিয়াই টিংবিলাক বেয়া কৰি পেলাইছে। লগতে টেংকিবিলাকৰ ওপৰত জঁপিয়াই পাইপবিলাক ফাটাই দিয়ে। মানে বহুত উৎপাত, আৰু কি ক'ম ৰাইজ। আৰু ৰ'ব আপোনালোকক এটা বস্তু দেখাওঁ। এইটো মই কিছুদিন আগতে এই গছপুলিডাল ৰুইছিলোঁ, আৰু মই দুটা কালাৰ কম্বিনেশ্যন আনিছিলোঁ। কেনেকুৱা লাগিছে জনাব দেই। বগা আৰু ৰাণী কালাৰ আনিছিলোঁ ৰাইজ। এইখিনিয়ে ক'বলগীয়া আছিলে আজি। থেংক ইউ।